হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল তো বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ লং ব্লগ এটা আকৌ আনিছোঁ একদম টাইম নহয় বিয়াৰ ব্লগে যি পালে তাৰপিছত কলেজ দেন এছাইনমেণ্টছ দেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন নোটছ একদম বিজি হৈ যাওঁ টাইমেই নাপাওঁ সেইকাৰণে বনোৱা হোৱা নাছিলে কিন্তু মিনি ব্লগছ বা শ্বৰ্টছ মই দি আছিলোঁ তো আজি বহুত দিনৰ মূৰত মই লং ব্লগ এটা লৈ আনিছোঁ আপোনালোকৰ মাজলৈ থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে কি ভিডিঅ' হয় তো মই মিনি ব্লগতো দি থৈছিলোঁ তো আজি গাড়ী আনিবলৈ যাম আজি হৈছে 11 মাৰ্চ তো গাড়ী আনিবলৈ যাম পংকজে ল'ব গাড়ী তো আমি বুকিং কৰি থৈ আহিছিলোঁ মিনি ব্লগটো চাইছে যদি নিশ্চয় গম পাইছেই তো সেইটোৱে আজি আনিবলৈ যাম এইফালে মই ৰেডি হৈ লৈছোঁ পিছফালে মই নিদিব বহুত খিচিং মিচিং কৰি থৈছোঁ মই চোফাটো কাপোৰ চইচ কৰোঁতে তো ফাইনেলি এনেকৈ এযোৰে পিন্ধিছোঁ বেগটো লৈ লৈছোঁ জিন্সৰ লগতে কুৰ্তিটো পিন্ধি তো মিনিমাল আৰু একদম বেছি একো হেভি কৰা নাই তো আমি যাম এতিয়া তো তাহাঁতৰ পংকজৰ ঘৰ মানুহ মানে আংকল আণ্টি পংকজৰ মা পাপা যাব বৰপাইহঁত যাব ভনীয়েক যাব ককাইক যাব গোটেইখিনিয়ে যাব চাগে কেইজনমানহে নাযায় চাগে তো আমি এইফালৰ পৰা যাম তো গোটেই ভিডিঅ'টো চাই থাকক গম পাব গাড়ীখনো দেখুৱাম আপোনালোকক দেখিব তো এতিয়া নকওঁ ফাৰ্ষ্টতে লাষ্টলৈকে চাওক তেতিয়া ক'ম আৰু কোনখন গাড়ী লৈছোঁ কি কালাৰ লৈছোঁ আৰু ধুনীয়াকৈ দেখুৱাম আপোনালোকক তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এতিয়ালৈকে মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি লওক ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে আৰু যদিও নকৰে একো নাই লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে তো চাই থাকক এতিয়া দেখুৱাই আছোঁ আপোনালোকক তো এইফালে ওলাই গৈ আছোঁ এতিয়া মই এইফালে চাওক মিমিয়ে মোক আগবঢ়াবলৈ আগে গৈ আছে তো ৰ'দো বহুত দিছে আজি তো এইফালে অ'টোত উঠি গৈ আছোঁ আৰু দেখিছে ন মৰাণত গাড়ীত উঠিমগৈ এয়া চাওক আহি পাই গ'লোঁ মৰাণ তো পংকজ আৰু চন্দা বহিছে পিছফালে মই আগফালে বহিছোঁ তো গৈ আছোঁ এতিয়া ডিব্ৰুগড়লৈ তাৰপিছত আহি পাই ডাইৰেক্ট দেখুৱাই চাওক গাড়ীখন এইখন হয় টাটা পাঞ্চ হোৱাইট এণ্ড ব্লেক কালাৰত এয়া আংকল চবে চাই আছে আংকল আণ্টিহঁত এইফালে আমি ফুচকা খাব আহিলোঁ দুজনীয়ে তাৰপিছত আকৌ আহিলোঁ আণ্টি আংকলহঁতৰ লগত ইয়ালৈ চাহ একাপ খাওঁ বুলি তো এইফালে বিটিবাই ল'লে মিঠাই এটা আৰু মই ল'লোঁ ঢকলা এটা তো এইফালে খাই লৈছোঁ তাৰপিছত আকৌ আহি গ'লোঁ এয়া চাওক আণ্টি আংকল বহি আছে আৰু পংকজে চাইন কৰি আছে কিবাকিবি তেতিয়ালৈকে আকৌ ৱাশ্বৰুম আহিলোঁ আমি দুজনী তাৰপিছত এয়া চাওক হৈ গ'ল চব ডকুমেণ্টছৰ কাম গধূলি হ'ল তাৰপিছত এয়া আণ্টিক পিন্ধাইছে গামোচা তাৰপিছত আংকলকো মাতিলে আগলৈ ফটো মাৰিবৰ কাৰণে গাড়ী ল'লে বা বাইক ল'লে যিহেতু লয়ে এনেকৈ ফটোশ্বুট কৰে গামোচা পিন্ধাই তো চব ডকুমেণ্টছৰ কাম হৈ গ'ল কমপ্লিট এতিয়া গাড়ীখন লৈ যাওঁ আৰু ঘৰলৈ চবে ফটো চটো মাৰি ল'লোঁ তো এইফালে আহিলোঁ নতুন গাড়ীত পংকজ আৰু মই আৰু পিছফালে চনুদা ডাঙৰদা আৰু বিটিবাই আমি পাঁচটা আহিলোঁ আৰু এতিয়া তেল ভৰাই আছে এইফালে তো আৰু এখন গাড়ী আহিছিল তাত গৈছে আণ্টি আংকলহঁত তো আমি এইফালে এতিয়া সোমালোঁ তিলৈত মিঠাই ল'বৰ কাৰণে যিহেতু নতুন গাড়ীটো চবকে মিঠাই খুৱাব লাগিব তো মিঠাই লৈ মেলি আমি আকৌ ওলালোঁ ঘৰলৈ বুলি यही कहानी पेट भर के जितनी भी पी लो उसी की बंदी को भी हेलो हेलो बेबी हाउ डू डू एक मिनट को खड़ जाती पता नहीं मुझे समझ नहीं आता मेरे साथ कभी कोई क्लब नहीं आता अपने प्लेस कोई नहीं पिलाता मैं पी लूं सारा को मुंह नहीं लगता তো এইফালে আহি পাই গ'লোঁ পংকজহঁতৰ ঘৰলৈ নতুন গাড়ী যিহেতু আনিছে জেঠাই পানী দি চকাকেইটা ধুই দিছে আৰু সকলোবোৰে আজি ভাত সাজ তাতে খালোঁ তো এইটো পিছদিনাৰ ভিডিঅ' ঘৰ আহি গ'লোঁ পিছদিনা মিঠাই দি পঠিয়াইছে ঘৰলৈ তো আজিৰ কাৰণে মানে আছিল ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং